বর্তমান পৰিস্থিতি যেহেতু নাগৰিকত্ব সংশোধনীৰ বিষয়ে ইতিমধ্যে আপোনালোকে মানে অৱগত কৰিছে, তথাপি যিটো মানে আমচুৰ যিটো মত অসম চুক্তিৰ নিচিনা, তো আপুনি নাগৰিকত্ব সংশোধনীৰ বিষয়ে আপুনি কি ক'ব এতিয়া? প্ৰথম কথা হৈছে যে আমচুৱে অসম চুক্তিক মানিছে, অসম চুক্তিক আখৰে আখৰে ৰূপায়ণ হোৱাটো বিচাৰিছে। 1971 চনৰ 25 মাৰ্চ তাৰিখ কাট অফ ডেট। এই কাট অফ ডেটৰ পিছত অসমত যদি কোনোবা প্ৰৱেশ কৰিছে বা কৰিব বিচাৰে, হিন্দু হওক মুছলমান হওক, তেনেকুৱা কোনো বিদেশীৰ পক্ষত আমচু নাই। 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ যিসকল লোক, যিসকলৰ বৈধ নথি পত্ৰ আছে, আমি সেইসকল লোকৰ লগত আছোঁ। যিহেতু 6 বছৰীয়া এক আন্দোলনৰ পিছত সমগ্ৰ অসমত 855 জন শ্বহীদ হোৱাৰ সমান্তৰালকৈ সংখ্যালঘু সম্প্ৰদায়ৰ হাজাৰ হাজাৰ লোকক নিধন কৰা হৈছিল। তাৰ বিনিময়ত অসম চুক্তিৰ অসম চুক্তিৰ ছিগনেচাৰ হৈছিল আৰু সেই অসম চুক্তিত 1971 চনৰ 25 মাৰ্চ তাৰিখৰ কাট অফ ডেট ইতিমধ্যে নিৰ্ধাৰিত হৈ আছে আৰু অসমৰ আজিৰ তাৰিখত প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰত্যেকজন লোকে এই কাট অফ ডেটটোক মানি লৈছে। গতিকে এই কাট অফ ডেটৰ পিছত অসমত প্ৰৱেশ কৰিব বিচৰা কোনো বিদেশীকেই, হিন্দু হওক মুছলমান হওক, আমি মানি নলওঁ। আৰু সেইকাৰণেই আমি নাগৰিকত্ব সংশোধনী আইন 2016 বিধেয়কখনক আমি বিৰোধিতা কৰি আছোঁ। আমি ইতিমধ্যে বিভিন্ন পক্ষই, বিশেষভাৱে চৰকাৰী পক্ষই এটা অভিযোগ উত্থাপিত কৰিছে যে যদি এই সংশোধনী বিধেয়কখনত মুছলমান শব্দটো থাকিলেহেঁতেন, তেতিয়াহ'লে সংখ্যালঘু ৰাইজে বা সংখ্যালঘু ছাত্ৰ ইউনিয়নে এইটো বিষয়ত একমত থাকিলেহেঁতেন। কিন্তু আমি আপোনালোকৰ জৰিয়তে এই বিষয়টো স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মুছলমান শব্দটো ইয়াত থাকিলেও আমি কোনো কাৰণতেই এই বিধেয়কক আমি মানি নলওঁ। এইকাৰণে আমি মানি নলওঁ যে আজি অসমত 1971 চনৰ 25 মাৰ্চ তাৰিখ যিটো কাট অফ ডেট নিৰ্ধাৰিত হৈ আছে, এই নিৰ্ধাৰিত হোৱা ডেটক লৈ লাহে লাহে ৰাইজৰ মাজত এটা কনচেনচাছ ডিচিশ্যন হ'ব গৈ আছে। ৰাইজে মানি লোৱাৰ এটা পৰিৱেশ হৈ আছে। এতিয়া নতুন কৰি আকৌ যদি 2014, 2016 এনেকুৱা যদি কিবা নতুন কাট অফ ডেট নিৰ্ধাৰণ কৰা হয়, তেতিয়াহ'লে আকৌ এটা অস্থিৰ পৰিৱেশলৈ যে অসমখন নাযাব, সেইটো নুই কৰিব নোৱাৰি। গতিকে কোনো যুক্তিতেই আমি এই নাগৰিকত্ব সংশোধনী বিলৰ আমি পক্ষত নাই। এইটো সংবিধান বিৰোধী হয়। সংবিধানৰ যিটো ধৰ্ম নিৰপেক্ষ চৰিত্ৰ, এই ধৰ্ম নিৰপেক্ষ চৰিত্ৰক উলংঘা কৰাৰ লগতে সামগ্ৰিকভাৱে অসমৰ জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰা এটা বিধেয়ক। আৰু এই বিধেয়ক পাৰিত হ'লে, যদি এই বিধেয়ক চৰকাৰে পাৰিত কৰিব পাৰে, তেতিয়াহ'লে অসমৰ ভাষা সংস্কৃতি সকলো বিলোপ হৈ যাব। অসমীয়া জাতি এটা সময়ত গৈ এই অসম মুলুকৰ পৰা নোহোৱা হৈ যাব। গতিকে আমি কোনো কাৰণতেই অসম আৰু অসমীয়া বিৰোধী কোনো সিদ্ধান্তৰ লগত আমি নাই, আৰু সেইকাৰণে আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছোঁ আৰু কৰি গৈ থাকিম। নাগৰিকত্ব সংশোধনী বিধেয়কে NRC-ত প্ৰভাৱান্বিত কৰিব নেকি কিবা? নাই, যদি নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি আজি লোকসভাত পাছ হৈছে আৰু ৰাজ্যসভাত যদি পাছ হয়তো আইনলৈ ৰূপান্তৰিত হৈ যায়, তেতিয়াহ'লে NRC বনোৱাৰ কোনো ধৰণৰ প্ৰাসংগিকতা ইয়াতে নাথাকিব। NRC আজি মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত NRCৰ কাম চলি আছে। 1971 চনৰ 25 মাৰ্চ তাৰিখক ভিত্তি কৰি 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পূৰ্বৰ যিসকলে বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰিব পাৰি আছে, তেখেতসকলৰ নাম NRC অন্তৰ্ভুক্ত হ'ব। আৰু 1971 চনৰ 25 মাৰ্চ তাৰিখৰ পিছৰ যিসকল লোক, যিসকলে 71 পূৰ্বৰ ডকুমেণ্ট প্ৰদৰ্শন কৰিব নোৱাৰে, তেখেতসকলৰ নাম NRC অন্তৰ্ভুক্ত নহয়। আৰু যদি এই বিধেয়কখন যদি আইনলৈ ৰূপান্তৰিত হৈ যায়, তেতিয়াহ'লে 1971 চনৰ 25 মাৰ্চ তাৰিখ যিটো কাট অফ ডেট আছে, এই কাট অফ ডেটটো এটা বুমেৰাং হৈ যাব, অৰ্থহীন হৈ যাব, আৰু সমান্তৰালভাৱে NRCৰ গোটেই প্ৰক্ৰিয়াটো এটা অৰ্থহীনলৈ ৰূপান্তৰিত হৈ যাব। গতিকে নিশ্চিতভাৱে এই বিধেয়কৰ দ্বাৰা NRC প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ইতিমধ্যে যিহেতু সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিটো জনগোষ্ঠীৰ ৰাইজেই ৰাজপথলৈ ওলাই আহিছে, এই আইনৰ বিৰোধিতা কৰি আছে। গতিকে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰক আমি মুকলিভাৱে আহ্বান কৰোঁ যে তেখেতসকলে চলিত বিধানসভাত প্ৰস্তাৱ পাৰিত কৰিব লাগে যে এই বিধেয়কৰ বিৰোধিতা অসম বিধানসভাই কৰি আছে, অসম চৰকাৰে কৰি আছে। আজি মিজোৰাম চৰকাৰে এই সম্পৰ্কে বিৰোধিতা কৰি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিছে। মেঘালয় চৰকাৰে এই সম্পৰ্কে বিৰোধিতা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি তেখেতসকলে জনাব পাৰিছে। আজি অসম চৰকাৰে কিয় জনাব নোৱাৰিব? অসমৰ ৰাইজৰ আৱেগক তেওঁলোকে কিয় সন্মান প্ৰদৰ্শন নকৰে? অসমীয়া ৰাইজে বিচাৰি আছে যে অসম আৰু অসমীয়া জাতি চিৰদিনৰ বাবে জীয়াই থাকক। অসম আৰু অসমীয়া জাতি যাতে কোনো কাৰণতেই বিলুপ্তিৰ কোনো ধৰণৰ পথত আগবাঢ়ি নাযায়,
এই বিষয়ে অসমবাসী ৰাইজ আজি সচেতন হৈছে। গতিকে আমি আহ্বান কৰোঁ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে সকলো কথা পাহৰি ৰাজনৈতিক মুনাফা, ৰাজনৈতিক গাদী ৰক্ষা ইত্যাদি ইত্যাদি সকলো মুনাফাৰ কথা পাহৰি তেওঁলোকে কেৱল অসম আৰু অসমীয়াৰ হকে মাত মাতক, ৰাইজৰ হকে থিয় হওক। তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ কথাখিনি বুজাওক যে অসমীয়া ৰাইজে বা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে এই বিধেয়কৰ বিৰোধিতা কৰি আছে, গতিকে কোনো কাৰণতে এই বিধেয়ক পাৰিত কৰিব নালাগে। এই কথাটো তেখেতসকলে মুকলিভাৱে কওক। অন্যথাই কিন্তু ইতিমধ্যে প্ৰমাণিত হৈ আছে বিভিন্ন জাগাত আজি নজিৰবিহীন ঘটনা। ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে কোনোবা ৰাজ্যত তেখেতে প্ৰধানমন্ত্ৰী আসনৰ পৰা কিবা সভা সমিতি কৰিব যাওঁতে এনেকুৱা ক'লা পতাকা বা ক'লা বেলুন প্ৰদৰ্শন কৰা বা প্ৰতিবাদ সাব্যস্ত কৰা প্ৰথমবাৰৰ কাৰণে হৈছে। গতিকে যদি তেওঁলোকৰ লজ্জা আছে আৰু তেওঁলোকে যদি ভাৰতীয় সংস্কৃতি সভ্যতা, অসমীয়া সংস্কৃতি সভ্যতা তেওঁলোকে যদি বিশ্বাস কৰে, তেতিয়াহ'লে তেওঁলোকে এই সংশোধনী বিধেয়কখন বাতিল কৰি দিব, অগ্ৰাহ্য কৰি দিব। কোনো কাৰণে তেওঁলোকে ৰাজ্যসভাত এই বিধেয়কখন উত্থাপিত নকৰিব বুলি আমি আশাবাদী। আচ্ছা, জাতীয় নায়ক সম্বন্ধে যিটো চৰ্চা বিজেপিৰ সভাপতি যিটো মানে কথা কৈছে, এই সম্বন্ধত কি ক'ব আৰু? চাওক, জাতীয় নায়ক এই উপাধিটো অসমৰ কোনো ধৰণৰ ৰাইজৰ সিদ্ধান্ত নাছিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সময়ত এটা ছাত্ৰ সংগঠনৰ নেতৃত্ব বহন কৰিছিল আৰু সেই বিশেষ ছাত্ৰ সংগঠনটোৰ ফালৰ পৰা জাতীয় নায়ক উপাধি তেখেতক দিয়া হৈছিল। গতিকে এইটো অসমীয়া ৰাইজে প্ৰদান কৰা জাতীয় নায়ক উপাধি নহয়। আৰু আজিৰ তাৰিখত তেখেতৰ যি কাৰ্যক্ৰমণিকা বা তেখেতৰ যি আজিৰ তাৰিখত ভূমিকা, গতিকে তেওঁ সেই বিশেষ ছাত্ৰ সংগঠনৰ প্ৰদান কৰা জাতীয় নায়কৰ আসনৰ পৰাও ইতিমধ্যে তেওঁ বিচ্যুত হৈছে। ইতিমধ্যে তেওঁ খলনায়কলৈ ৰূপান্তৰিত হৈছে। অসমবাসী ৰাইজে কোনো কাৰণতেই সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক বুলি আখ্যায়িত নকৰে, জাতীয় নায়কৰ আসনত তেখেতক নাৰাখে। তেওঁ ইতিমধ্যে জাতীয় খলনায়কলৈ ৰূপান্তৰিত হৈছে আৰু সময় থাকোঁতে তেওঁ যদি উচিত সিদ্ধান্ত গ্ৰহণ নকৰে, তেতিয়াহ'লে অনাগত দিনত অসমৰ ৰাজনীতিত, অসমৰ ইতিহাসত আটাইতকৈ ঘৃণিত আৰু আটাইতকৈ বেছি অপদস্থ লাভ কৰা মুখ্যমন্ত্ৰী হিচাপে তেওঁ সৰ্বানন্দ সোণোৱালৰ নাম পৰিণিত হ'ব আৰু ইতিহাসত লিপিবদ্ধ থাকিব। ঠিক আছে।